हेलो फ्रेंड्स की खबर सकलोरे भाले चागे आज जेहेतु शाओन माहर प्रथमটো सोमबार সেইকাৰণে গলো আমি বশিষ্ঠ মন্দিৰলৈ এয়া বাৰো মই গৈ আছো এয়া আমি গাড়ীত বহি ললো দুইটাই আৰু এয়া আমি আহি পালো বশিষ্ঠ মন্দিৰ আৰু এয়া দোকানতে এয়া ধূপ ধুনা ছাতি বন্তি কিবা কানি কিনি ললো আৰু এতিয়া গৈছো ভিতৰলৈ এয়া হৈছে বশিষ্ঠ মন্দিৰ এবাৰ চাওকচোন আৰু এতিয়া আমি বাৰো মই এতিয়া ভিতৰলৈ গৈ আছো আৰু মানে মই আগত এবাৰ আহিছিলো আৰু বহুত দিনৰ মূৰত আহিলো আৰু যেহেতু বায়ে দিছপুৰ নাৰ্ছিং কলেজত পঢ়িছিল ইয়াতে আছিল বায়ে মানে আগতে বহুত আহিছিল আৰু এতিয়া বহুত দিনৰ মূৰত আহিছে যেহেতু আজিকালি অলপ সময় নাপায় এনেকে আৰু এয়া সকলোৱে সেৱা সন্মান কৰি আছে আৰু আমি এয়া সকলো ছাতি বন্তি দি আহিলো ধূপধুনা আৰু এতিয়া আমি মেইন মন্দিৰত যাবৰ কাৰণে লাইন পাতি আছো এয়া আমি গৈ আছো মেইন মন্দিৰত আৰু তাতে ছাতি বন্তি দি অহাৰ পাছত আৰু ইয়াতো সেৱা সন্মান কৰি এতিয়া গৈছো বেলেগ এটা মন্দিৰলৈ এয়া আমি ইয়াতো সেৱা সন্মান কৰি এতিয়া আমি অলপ দৃশ্যটো চাইছো আপোনালোকেও চাওক আৰু এয়া হৈছে নিজৰা এয়া নিজৰাত বহুত মানুহে গা চা ধুই আছে আমি এনেকে পানী চানি অলপ লাৰিছো আৰু এনেকে এয়া হৈছে আমাৰ শিৱ বাবা আৰু এয়া মৌ শিৱলিংগত মানে পানী এনেকে ঢালিলো আৰু এতিয়া অলপ পানী চানি লাৰি আছো সকলো এইগলা গা এনেকে ধুই আছে আৰু মৌ পানী চানি লাৰিলো আৰু এনেকে বহুত ভাল লাগিল যেহেতু মানে পৰিবেশটো বহুত শান্ত শিষ্ট মানে বৰ ভাল লাগিছে আপোনালোকেও আহিবচোন কোনে কোনে আহিছে কমেন্ট কৰিবা আৰু এয়া হৈছে বশিষ্ঠ মন্দিৰ আৰু ইয়াৰ পৰা আমি যাবলৈ ওলালো এয়া আমাৰ সেৱা সন্মান কৰা হৈ গল আজি যেহেতু মানে দুইটাই ব্ৰতত আছো শাওন মাহৰ প্ৰথমটো সোমবাৰ সেইকাৰণে আমি দুইটাই ব্ৰতত আছো কতো একো খোৱা নাই আৰু এনেকে অলপমান ঘূৰি ফুৰিছো আৰু এতিয়া আমি যাম আৰু ইয়াতে আমি গাড়ীত উঠি ললো আৰু ইয়াতে ভিডিঅটো সমাপ্ত কৰিলো বাই বাই নেক্সট ভিডিঅত লগ পাম আজিলৈ এৰিছো বাই বাই